এটা সময় আছিল, হাতত ফোনটো তুলিলেই তোমাৰ কথা মনলৈ আহে। ফোন এটাকে কৰোঁ, অলপ সময় কথাকে পাতোঁ। শুনিছা, কিয় ইমান দেৰি ফোন এটা কৰা নাই? কোনোবা দিনা মিছ কৰাই মাৰিবা সঁচাই। এতিয়া আৰু সেই সময় নাই, সকলো আগৰ দৰেই একেই হৈ থকা নাই। তুমি মোক ব্লক লিষ্টত ৰাখিছা বাবে মোৰ এতিয়া কোনো আফচোচ নাই। এসময়ৰ আপোনজনকেইতো ব্লক লিষ্টত ৰখা হয়। এটা সময় আছিল, ফেচবুক খুলিলেই তোমাৰ প্ৰফাইলটোৰ ফালেহে মনটো যায়। চাৰ্চ বক্সত অজানিতে তোমাৰ নামটো লিখি দিয়া যায়। কিজানি তুমি নতুন কবিতা এটা লিখিছা, কিজানি তুমি মোৰ কথাকে দিছা। একো নাথাকিলেও কথা নাই, প্ৰফাইল পিকখন চাওঁতেই নিশাটো যায়। এতিয়া আৰু সেই সময় নাই, সকলোবোৰ আগৰ দৰেই একে হৈ থকা নাই। তুমি মোক ব্লক লিষ্টত ৰাখিছা বাবে মোৰ এতিয়া কোনো আফচোচ নাই। এসময়ৰ আপোনজনকেতো ব্লক লিষ্টত ৰখা যায়। এটা সময় আছিল, হোৱাটছএপ খুলিলেও কনভাৰ্চেশ্যন এটাই, কিছু প্ৰশ্ন, কিছু উত্তৰ। ষ্টেটাছত দিয়া ফটোখন মোৰ ভাল লগা নাই, এতিয়াই ডিলিট কৰা, নহ'লে মোৰ খং উঠিব। আৰু খং উঠিলে মোৰ ৰক্ষা নাই। আজি কিয় মোৰ তোমাৰ কথাবোৰ মনত পৰে? আজি কিয় মোৰ কথাৰে তুমি কবিতা লিখা নাই? এতিয়াই লিখা, নহ'লে মানুহে ভাবিব ইহঁতৰ ব্ৰেকআপ হ'ল। এতিয়া আৰু সেই সময় নাই, সকলো আগৰ দৰে একে হৈ থকা নাই। তুমি মোক ব্লক লিষ্টত ৰাখিছা বাবে এতিয়া মোৰ কোনো আফচোচ নাই, কাৰণ এসময়ৰ আপোনজনকেতো ব্লক লিষ্টত ৰখা হয়। এটা সময় আছিল, ভাল পোৱাৰ পৰিমাণ বুজাবলৈও ভাষা নাছিল। তুমি মোৰ মাজত, মোৰ তেজত বিয়পি আছিলা। তুমি মোৰ উশাহত, মোৰ নিশাহত বিলীন হৈ আছিলা। তুমি মোৰ সপোনত, মোৰ দিঠকত একাকাৰ হৈ আছিলা। বিশ্বাস কৰা, এতিয়াও সেই সময় সলনি হোৱা নাই। তুমি মোক ব্লক লিষ্টত ৰাখিছা বাবে এতিয়া মোৰ কোনো আফচোচ নাই, কাৰণ এসময়ৰ আপোনজনকেতো ব্লক লিষ্টত ৰখা যায়।